हेलो गाइस की खबर मैं এটা ভিডিওলৈ আপোনাক স্বাগতম জনাইছো আজি বলক পাৰ মাংস বনাম কেনেকৈ বনাও মোৰ ষ্টাইলত বনাম আৰু বলক এয়া পাৰ মাংস ভানজনে কাটি থৈ গৈছে এয়া পিজ্জা পাউডাৰ লৈছে এয়া পাৰ মাংস বনাম কেৰাহীটো পাতি ললো এয়া মাংস এয়া আলু আৰু অমিতা অকণ দি দিছো যেহেতু লৰাটোকো খাম তাৰপিছতে এয়া পিঁয়াজ এইফালে আদা নহৰু এয়া কেৰাহীটো গৰম হ'বলৈ দিছো অলপ তাৰপিছতে তেল দিম কেৰাহীটো গৰম হ'লে मैं एको बेलेग बेसी मसला निदिउ सिम्पल बनाम जीरा दिम आदा নহৰু और पियाज दिम और एको निदु आपनालोको बनाई चाबो केनेकुवा हय जनाबो सिम्पल के बनाम पार मांसটো আজি চাই থাকে কেৰাহীটো গৰম হৈ গৈছে মই তেল দি দিছো মাংসত অকমান তেলটো সৰকে হলে ভাল লাগে তেলটো গৰম হৈ গৈছে মই পিয়াজ দি দিছো आदा নহৰু দি দিলো সবৰে বনাটো বেলেগ বেলেগ আৰু মই এনেকৈ বনালো সিম্পলকে বনাইছো লৰাটোকো খাম যেহেতু আৰু জ্বলা নিদিও লৰাই খাব আদা নহৰু পিয়াজ অকণ ভাজি লৈছো অলপ হালধি দিলো মই পাৰ মাংস খাই বহুত ভাল পাওঁ ব্ৰইলাৰ চইলাৰ বিলাক ইমান নাখাওঁ আৰু ছাগলী মাংসটো নাখাওঁৱে বাৰু মানুহজনে বাৰু খায় আনিলে মানুহজনে মাংসটো ছাগলী মাংস আনিলে নিজে বনাই লয় পাৰ মাংস মই ভাল পাওঁ কাৰণে মই বনাইছো আৰু এয়া মাংসখিনি দি দিছো আলু আৰু অমিতা দি দিছো তাৰপাছতে নিমখ দিম নিমখ দিলোঁ গেছটো অকণমান কমাই লৈছোঁ আৰু ভাজি আছোঁ যে তলত ধৰি যাবও পাৰে এবাৰ দিম জিৰা জিৰা দিলোঁ মই পেকেট জিৰাতে ব্যৱহাৰ কৰোঁ আপোনালোকে কি ব্যৱহাৰ কৰে বাৰু জনাবচোন গোটা জিৰা আনিলে আপোনালোকক পিচি থাকিব লাগিব
আৰু টাইম নহয়গৈ আপোনাৰ পিচি থাকিবলৈ। ল'ৰাটোৰ লগত লাগি থাকোঁতে মোৰ সময়খিনি পাৰ হৈ যায়। এতিয়া অকণমান শুই আছে, সি শুই থাকোঁতে বোলো বনাই লওঁ। বেছি সময় নুশুৱে নহয়, অকণমান টাইম শুব আৰু তাৰপিছত উঠিয়ে যাব আৰু একো কাম কৰা নহয়। এয়া মই জিৰা দি দিলোঁ, জিৰা দি পেলাই লৰাই দিছোঁ। ঢাকি দিছোঁ, জুইটো অকণমান দিছোঁ বেছিকৈ। ভাজি আছোঁ মাংস, ভাজি হ'লে অলপ টাইম ভাজি লৈছোঁ, তাৰপিছত পানী দি দিম। অকণমান ভাজিলেহে ভাল লাগিব ন, সেইটো কাৰণে অকণমান ভাজি লওঁ, তাৰপিছত পানী দি দিম। তাৰপিছত এয়া মই কৈছিলোঁ ন, ল'ৰা শুই আছিলে, এয়া উঠিলে, বেছি সময় নুশুৱে। এইটো দুষ্ট, হেল্ল' কৈ দিয়া, শুনো কৈ দিয়া, হেল্ল' কৈ দিয়া। এইয়া ধুনু, হেল্ল' কোৱা। মাংস খাবানে? পাৰ মাংস খাবানে? খাবানে নাই পাৰ মাংস? মান দি খাবানে? খাবানে? আপেল কোৱা, আপেল, আপেল কৈ দিয়া। আপেলটো ক'ব নাজানে, আপা বুলি কয়। এতিয়া সৰু ল'ৰা ছোৱালীবিলাকৰ কথাবিলাক শুনিয়ে ভাল লাগে, নহয়নে? এইয়া মাংস মই ভাজি আছোঁ, তাকে এয়া বিচনাত থিয় কৰাই লৈছোঁ, নহ'লেতো অকলে অকলে দিগদাৰ হয়। তাৰপিছত এয়া ভাজি আছোঁ, ইফালে ভাত বহাই থৈছোঁ। এয়া ভাত মানে আমাৰখিনি হৈ গ'ল, তাৰ কাৰণে আকৌ চিটি মাৰি পেলাই বনাইছোঁ। আমাৰলৈ বনোৱা ভাতখিনি টান হ'ব বোলো, সেইটো কাৰণে তাৰ কাৰণে দুটামান আকৌ চিটি মাৰি দিওঁ বোলো। এয়া ভাজি আছোঁ মাংস, দেখিছে লৰি গৈছেগৈ। ধুনু, ধুনু, হেল্ল' কোৱা। ভাতৰ চিটি মাৰিলে ভয় কৰে আমাৰ ল'ৰাই, চিটি মাৰিছে। এয়া ভাজি হৈ গৈছে, মই এতিয়া পানী দি দিম। এতিয়া অকণমান লৰাই দিছোঁ। এতিয়া উতলিবলৈ ঢাকনা মাৰি দিছোঁ। তাৰপিছত চাই থাকিব ভিডিঅ'টো। এয়া দেখিছেনে, উতলি আছে মাংস। এয়া চাওকচোন, কি চুইছা বেটা, কি চুইছা, কি চুই আছা? নুচুৱা, চাওঁ চাওঁ চাওঁ, এই চোৱা, এইফালে চোৱা, নুচুবা দেই, দুষ্ট কৰি থাকে। এইয়া দেখিছেনে, মাংস হৈ গৈছে। মাংস কেনেকুৱা হৈছে জনাবচোন, দেখিবলৈ কালাৰ চালাৰ দিয়া নাই আৰু। পাৰ মাংস বনালোঁ, হৈ গ'ল। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানেই আছিলে, কেনেকুৱা পালে জনাব চাই পেলাই। ইমান ভালকৈ বনাব নাজানো, ভিডিঅ' প্ৰথম বনাইছোঁ যিহেতু। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক কৰিব, কমেণ্ট কৰিব। তেতিয়াহ'লে আজিলৈ বাই।